Hello everyone, welcome back to my channel. মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱাই মই এটা নতুন ভিডিঅ' আৰম্ভ কৰিছো কিয়নো আজি আমাৰ ঘৰত এটা বিশেষ অনুষ্ঠান আছে ভিডিঅ'টো চাই থাকিলে গম পাবই পাৰে আৰু প্ৰথমতে মই ভয়েস ওভাৰ দিব লগা হৈছে ভিডিঅ'টোত কাৰণ বাহিৰত বহুত বেছি হুলস্থুল হৈ আছিল আৰু এফালে বাহিৰত আমাৰ দুটাই বজাৰ পৰা অহা যোৱা কৰি আছে আৰু দুপৰীয়াৰ কাৰণে ইয়া খানা ৰেডি হৈ আছে ৰাতিপুৱা 9টা বজাৰ পৰাই আমাৰ পেণ্ডেল ৰেডি হৈ আজি মানে আমাৰ ঘৰত বিদায় মিটিং আছে ডেটাৰ ডেটা 31 জানুৱাৰীত ৰিটায়াৰ হ'ল তাৰ কাৰণে আজি আমাৰ ঘৰতো এটা অনুষ্ঠান হ'ব ডেটাৰ লগতে আৰু 4জন শিক্ষকৰ হৈছিল ৰিটায়াৰ তেওঁলোকো আহিব ডেটাৰ লগৰ শিক্ষকসকলো আহিব ইয়াতে খোৱা বোৱা সকলোখিনি হ'ব আৰু ডেটাৰ কাৰণে আজি এটা বিশেষ দিন ভাবিলো এটা মেমৰি হিচাপে ব্লগ বনাই থৈ দিওঁ পিছত চাই ভাল লাগিব আৰু আপোনালোকেও চাই ভাল পাব বুলি আশা কৰিছোঁ পুৱাৰ পৰাই মাতটো নাইকিয়া হৈ আছে এইটো মোৰ মাত নহয় ভাঙি গ'ল ডিঙিতে কিবা লাগি থকাৰ নিচিনা লাগিছে যি নহওক বাৰু আজিৰ দিনটো ভালকৈ এনজয় কৰিম আপোনালোকে আগৰ ব্লগত দেখিছিলে কাকুবা আছিলে কাকুবা আজি ৰাতিপুৱাই যাব লগা হ'লগৈ তাই ইমান এটা ধুনীয়া অনুষ্ঠান এৰি থৈ যাবলৈ একেবাৰে মন নাছিলে কেনেকৈনো মন যাব গোটেই ডেটাৰ কাৰণে কেনেকুৱা এটা দিন আৰু আজি তাই একদম যাবলৈ মন নাই কিন্তু উপায় নাই তাই যাবই লাগিব তাই যাবলৈ একেবাৰে মন নাই তথাপিও মানে উপায় নাই যাব লগা হ'ল আৰু আৰু এয়া আমি সকলোৰে কাৰণে চাহ ৰেডি কৰি আছোঁ দেউতাহঁতৰ স্কুলৰ লগতে আৰু বেলেগ বেলেগ স্কুলৰ চাহ বাইদেউসকল আৰু এতিয়া মিটিঙো আৰম্ভ হ'ব মোৰো ইয়াতে অলপ বহোঁ আপোনালোকেও চাই থাকিব একদম চাহৰ দায়িত্বত ফুলখুৰি আছে এতিয়া সভাখন আৰম্ভ হৈ গ'ল তাতে এতিয়া বৰগীত গাব আমাৰ গাঁৱৰে আমি শুনোগৈ এতিয়া সম্বৰ্ধনা অনুষ্ঠান হ'ব তাতে গামোচাখিনি লৈ যাওঁ বাইদেউতে আৰু মিটিঙত থকা সকলোকে গামোচা পিন্ধাই সম্বৰ্ধনা জনাইছে লগতে ককাকো জনাইছে আৰু এয়া আমাৰ গোবিন্দ খুৰাই মিটিংখন চলি থাকোঁতেই কবিতা এটা মনলৈ আহিল লিখি পেলাই বন্ধাই আনি ইয়াত পাঠ কৰিছেহি আৰু পাঠ কৰি থাকোঁতেই অকণমান আৱেগিক হৈ গৈছে থকাটুকি হৈ গৈছে মাতটো তোমাৰ বৈচিত্ৰ্যময় শিক্ষকতা জীৱনৰ কৰ্মৰাজি সফলতাৰে যাচিছো অভিনন্দন অসমত নিৰ্বাচন সুযোগতে মই মোৰ দাদা প্ৰণৱ দেৱক মই সম্বৰ্ধনা পত্ৰখন অৰ্পণ কৰিছোঁ ৰেখা বাই দিছে চাহ কাপ চাহ খাবা আজি গাখীৰ খাইছে মই ৰখি আছো মোক কৈছে সদায় অহা আলহী আদৰ মই নাথাকোঁ কেইদিনমানলৈ মই একদম ব্লগত কৈ দিছোঁ হা মই নাহোঁ আৰু কেইদিনমানলৈকে চাম বাৰু নেক্সট ব্লগত মই ওলাম আমাৰ বাই গ'লহি সব মানে কলেজৰ পৰাই আহিছে আৰু এফালে কলেজৰ পৰা আহিছে মানে কি আলহী নহয় মানে কে মানে ঘৰ দুইজনী আজি থাকিবা আলহী একো ৰখাইছে তও থাকিব মানে থাক এই থাকিবা মানে এই অহা দিন হ'ল এই অহা দিন হ'ল মানে সেইটো কাৰণে পেট পঢ়িবলৈ আহোঁ আৰু মানে কেইদিনমানলৈ পেট নোপঢ়োঁ আৰু ভাবিছোঁ তাকে নাথাকোঁ দেই ঘৰত পাউলিয়াই দিব কাজিয়া কৰি পেলাই মই তোক চাই আহিছিলোঁ মই পাওঁ নে কি চাইছোঁ নাই নেদেখি ফোনটো কিবা এনেই আছা নেকি ফোন কৰিব নোৱাৰিলি হ'বলা ম'ম' ফুচকা দোকানখনত ম'ম' ফুচকা খাওঁ যে গম পাওঁ আৰু খালা তুমি তই খালি মাছ দালি ভাজি ইমান চিন্তা কৰিছনে বৰ্তা এনেকৈ কাটিছে গোবিন্দ খাই মানে কবিতা এটা লিখি আনিছে আমাৰ দেউতাই এয়া দিছোঁ মই মোৰ দাদাক এই পত্ৰখন দিছোঁ
এতিয়া এই মোৰ বদনাম গাই আছে এয়া আমি তাৰ ওপৰত বস্তুলৈকে তলত বহি খাইছোঁ যে এই আমি চবেই মই যাম মই এটা কোৱাজি যাম গৈ খুদা নাই তোমাৰ তাত থাকিবি না খুদা নাই তোমাৰে মই দেখি থাকে জানা কৈছো আমন লব পাৰে না মানে তই ঠিক থৈ লাবা ঘৰলে একেবাৰে ইয়াৰ প্ৰায় এইখন ঘৰৰ পাই মানে এইখিনি পাইখন চোতালৰ পৰা মানে মই বিয়া হ'ম মোক বিয়া দিব আৰু নহ'ব নহয় কিয় নহ'ব নহয় কিয় নহ'ব এনেকুৱা এজনী বাইদেউ মই হোৱাৰ সৌভাগ্য মিলিছিলে যিয়ে নেকি জোৰোণৰ দিনা কনক বৰাৰ জোৰোণ লৈ পেলাই কইনাৰ ঘৰলৈ গৈছোঁ আৰু বাঁহী বিয়াৰ দিনা কইনাক লৈ পেলাই কইনাৰ বায়েক হিচাপে আহি পেলাই কইনাৰ চব্জি দিছোঁ এনেকুৱা বায়েক ক'ৰবাত পাইছেনে আপোনালোকে আৰু ফাইনেলি মিটিং শেষ হ'ল এতিয়া আমি খাবলৈ বহিছোঁ এইফালে মটন আছে তাৰপিছতে মাছ আছে দালি ভাত ভাজি চাটনি কিবা কিবি আছে আৰু দেউতাহঁতো এতিয়া খাবলৈ বহিছে বাই বাই এমাহলৈ নাহা আৰু ন বাই এতিয়া আমাৰ প্ৰগ্ৰেমটো শেষ হৈছে আমি খাইছোঁ লাষ্টত খাই কৰি এতিয়া মানুহজনো গৈছে আৰু ইমান ভাগৰ লাগিছে মানে এইকেইদিন আমাৰ ৰেগুলাৰ ঘৰত প্ৰগ্ৰেম হৈ আছে কালি এতিয়া চাহ খাম চবেই আমাৰ পৰহিও এটা ভোজ গৈছে আমাৰ ঘৰতে হৈছিলে ভোজ এটা হৈ গৈছে কালিতো মোৰ কলেজতে গ'ল দিনটো আৰু এতিয়া আজি এয়া চবৰে কষ্ট হৈ আছে এইকেইদিন এতিয়া ভাগৰ লাগিছে ৰেষ্ট ল'ম আৰু এতিয়া আমি জুনুকা আসন গ্ৰহণ কৰ চাহ নাপাবি নহ'লে পেণ্ডেলটো আজি ভাঙিব নে কাইলৈ আজি নালাগে ভাঙিব দিয়া থাকক আজি ৰাতি প্ৰগ্ৰেম ফাংচন এটা পাতি দিম অঁ ন পাৰি কৈ আছোঁ যে পেণ্ডেলটো আজি ভাঙি নিদিবা ইমান ভাল লাগিছে ঘৰত পেণ্ডেলটো হ'লে মানে ভাইবটো বেলেগ হৈ থাকে এতিয়া কৈছোঁ যে আজি ভাঙিবলৈ নক'বা কাইলৈ ভাঙি নিবাহি আৰু কি হৈছে তহঁতৰ মই ভৰিটো উঠাইকে তাইও চেণ্ডেল খুলিছে মোৰ বিয়াত মহ পাইছোঁ আৰু এয়া আমাৰ গাখীৰ চাহ আহি গ'ল চেনি কম হ'ল দি লৈছোঁ অকণমান আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ বাই বাই